নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আকৌ এটা আপোনালোকৰ আগলৈ সুন্দৰ এটা বিউটি টিপছ লৈ আনিছোঁ আৰু পাকঘৰৰ পৰাই দেখুৱাইছোঁ, কাৰণ মোৰ সকলোবোৰ বস্তু পাকঘৰতেই থাকে, সেইবাবে মই পাকঘৰৰ পৰাই দেখুৱাব লগা হয়। আৰু যিবোৰ পাকঘৰত থাকে আৰু অতি সহজতে পাওঁ, কম দামতে পাওঁ, পইচা নভৰাকৈ যিবোৰ বস্তু ঘৰত সদায় ব্যৱহাৰ হৈ থাকে, তাৰে অকণমান যদি আমি মুখত ব্যৱহাৰ কৰোঁ, যিবোৰ বস্তু আমি খাওঁতে আমাৰ শৰীৰটোৰ কাৰণে যিমানখিনি ভাল আৰু আমাৰ মুখত লগালেও সিমানখিনিয়ে ভাল হয়, সিমানখিনিয়ে ধুনীয়া হৈ থাকিব পাৰে বহুত দিনলৈ, বহুত বছৰ বয়সলৈ। আমাৰ স্কিনখন দেখনীয়া হৈ থাকিব, কম বয়সীয়া যেন দেখা হৈ থাকিব। তেনেকুৱা ধৰণৰ বিউটি টিপছ কিছুমান মই আপোনালোকক সদায় দি থাকোঁ। আপোনালোকে নিশ্চয় ব্যৱহাৰ কৰি ভাল ৰিজাল্ট পাব। মই ব্যৱহাৰ কৰোঁ, সেইবাবে আপোনালোককো দেখুৱাওঁ। ব্যৱহাৰ কৰি মই ভাল পাওঁ, কাৰণ মোৰো এতিয়ালৈ 40 হ'ল, হোৱালৈ বৰ্তমানলৈ মোৰ স্কিনখন তেনেকৈ ঘৰুৱা বস্তুৰে যতন কৰি ধুনীয়াকৈ এতিয়ালৈ ৰাখিছোঁ। যিমানখিনি পাৰোঁ, যিমানখিনি বয়সলৈ পাৰোঁ ভাবিছোঁ ধুনীয়াকৈ ৰাখিম। সেইবাবে মই যেনেকৈ যিখিনি বস্তু ব্যৱহাৰ কৰোঁ আপোনালোককো দেখুৱাই থাকোঁ, আৰু একেবাৰে সাধাৰণ সহজ হয়। যিখিনি বস্তু ব্যৱহাৰ কৰি আমাৰ স্কিনখন একেবাৰে মিহি হ'ব, উজ্জ্বল হ'ব, জাকত জিলিকা হৈ থাকিব পাৰিম আমি। যিকেইটা দিন আমি ভগৱানে আমাক জীয়াই ৰাখে, সদায় আমাৰ ধুনীয়া হৈ থাকিবলৈ মন যায়। সেইবাবে মই যেনেকৈ ব্যৱহাৰ কৰোঁ বস্তুবোৰ আপোনালোককো দেখুৱাই থাকোঁ। আজি মই দেখুৱাব ওলাইছোঁ অতিকৈ সহজ এটা বিউটি টিপছ, যিখিনি একদম মানে জটিল নহয়, ঘৰতে সদায় ব্যৱহাৰ কৰিয়ে থাকোঁ। সেইখিনি একদম সহজতে পোৱা বস্তুকেই মই আপোনালোকক দেখুৱাই থাকোঁ সদায়। এতিয়া মই দেখুৱাবলৈ ওলাইছোঁ এটা চচপেনত মই আধা কাপ পানী লৈছোঁ। ইয়াতে মই দিম এতিয়া কেঁচা পিঠাগুড়ি খুন্দি মই ৰ'দাই ৰাখি থৈ দিছোঁ। ইয়াতে মই 1 চামুচ দিম, অকল মুখখনৰ জোখাই দিম। 1 চামুচ দিলেই হৈ যাব যথেষ্ট। আৰু মই ৰাতি শোৱাৰ আগত যত্ন কৰি বহুত ভাল পাওঁ। ৰাতি শোৱাৰ আগত যত্ন কৰিলে স্কিনখনে ৰাতি ধুনীয়াকৈ ৰিপেয়াৰিং কৰিবলৈ সুবিধা পায় আৰু স্কিনখন ধুনীয়া হয়। ৰাতিপুৱা শুই উঠিয়ে প্ৰথম আইনাখন চায়ে মুখখন বহুত ভাল লাগে, বহুত মিহি হয়, উজ্জ্বল হয়, ডাৰ্ক স্পট নোহোৱা হয়। কেঁচা পিঠাগুড়ি বইল কৰিবলৈ অতি সহজ, দিয়াৰ মাত্ৰকে হৈয়ে গ'ল, দেখিলেনে আপোনালোকে। আৰু লৰাই থাকিব লাগে, লৰাই থাকিলে একদম ধুনীয়া মিহি হৈ পৰে। যদি আমি প্ৰথমতে নলৰাওঁ তেতিয়াহ'লে গোটা পৰি যায়। একদম মিনিটতে বইল হৈয়ে গ'ল। এইখিনি এতিয়া মই অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। অফ কৰি দিলোঁ। ঠাণ্ডা হ'লে গোটা হৈ পৰিব। আৰু এটা মই আইনাৰ বাতিত এতিয়া এইখিনি উলিয়াই লৈ ঠাণ্ডা হ'বলৈ দিওঁ। ইমানখিনি মুখৰ বাবে প্ৰয়োজন নহয় অৱশ্যে, তথাপিতো কম বস্তু বইল কৰাও অকণমান অসুবিধা হয়। যদি আমি গা ধোৱাৰ আগত ব্যৱহাৰ কৰিব ইচ্ছা কৰোঁ, তেতিয়াহ'লে ডিঙি, পিঠি, হাত সকলোতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। অন্য এটা বাতিত মই 1 চামুচ লৈ ল'লোঁ, কাৰণ ইমানখিনি মুখত লগাবৰ কাৰণে নালাগে, সেইবাবে মই ল'লোঁ। আৰু ইয়াতে মই এল'ভেৰা জেল দিছোঁ। আৰু এতিয়া ইয়াতে দিম মই অকণমান গোলাপ জল, ৰ'জ ৱাটাৰ। এইখিনি ভালদৰে মিক্স কৰি এতিয়া মই
মুখত লগাম মুখত লগাই শুকাবলৈ দিম এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ আৰু এতিয়া মই মুখত সানি দিম গোটেই মুখতে সানিম এনেকৈ আমি যেতিয়া পাকঘৰত কাম বন কৰা ৰাতি শেষ হোৱাৰ পাছত অকণমান সময় উলিয়াই নিজৰ মুখখনৰ কাৰণে সময় উলিয়াই যতন কৰিব লাগে মই মোৰ মুখখনৰ যতন এনেকৈ সদায় ৰাতি শোৱাৰ আগত এনেকৈ যতন কৰোঁ আমি দিনত কাম বন কৰি থাকোঁ ৰাতি ভাত বনালে মুখত তেল পৰে দিনত কাম বন কৰা ঘৰ চোতাল সাৰা এইবোৰ কৰোঁতে মুখত ধূলি পৰে তেনেকৈ বহুত লেতেৰা জমা হৈ থাকে স্কিনত সেইবোৰ চাফা কৰি ৰাতি শোৱাৰ আগত এনেকৈ যতন কৰি শুব পাৰিলে বহুত ধুনীয়া হৈ থাকে স্কিনখন মিহি হ'ব কোমল হ'ব উজ্জ্বল হ'ব বহুতে কোৱা দেখা পাওঁ যে কাম কৰি এলাহ লাগে আমনি লাগে সেইটো কথা হয় নোহোৱা নহয় কিন্তু হাজাৰ কামৰ মাজেদি অকণমান নিজৰ কাৰণে সময় উলিয়াই নিজৰ যতন কৰি ৰাখিব পাৰিলে বহুত ভাল বহুত বছৰ বয়সলৈ আমি ধুনীয়া হৈ থাকিব পাৰিম হৈ গ'ল এতিয়া মই এইখিনি শুকাবলৈ দিম কিমান সময় লাগে শুকাওঁতে বেছি সময় নালাগে শুকোৱাৰ পাছত মই ধুই আহিম আমাৰ স্কিনৰ বাবে কেঁচা পিঠাগুড়ি আৰু এনেকৈ বইল কৰা পিঠাগুড়িও কিমান বেছি উপকাৰী লগালে আপোনালোকে নিজে গম পাব এতিয়া মই শুকাবলৈ দিওঁ তাৰ পাছত ধুই আহি আপোনালোকক মুখখন দেখুৱাই আছোঁ মুখখন ধুই শুকুৱাই আহিলোঁ দেখিছেনে ইমানেই উজ্জ্বল লাগিছে মুখখন আপোনালোকেও ব্যৱহাৰ কৰি চাব বহুত বেছি ধুনীয়া হ'ব মুখখন মিহি হ'ব উজ্জ্বল হ'ব আৰু একেবাৰে ডাৰ্ক স্পট নোহোৱা হ'ব এনেকুৱাসমূহ বস্তু ব্যৱহাৰ কৰি মই যেতিয়া ভাল পাওঁ আৰু কোনো ধৰণৰ ক্ষতি নহয় যদিও উপকাৰো যদি নাপায় ক্ষতিও নহয় উপকাৰটো নিশ্চয় পাব নোপোৱা নহয় মই কথাটো কৈছোঁ তেনেকৈ ব্যৱহাৰ কৰিব এতিয়া মই ডেইলি নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰোঁ ভেচলিন আৰু নাৰিকলৰ তেল এতিয়া এইখিনি মই লগাই পেলাই শুই থাকিম ভেচলিন ল'লোঁ অকণমান এটোপ নাৰিকলৰ তেল দিম ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব